নমস্কাৰ বন্ধুসকল, মোৰ আজি পোৱালিৰ বয়স 30 দিন হৈছে। এই 30 দিনত ঠিকেই দেখিছে। এইকেইদিন অলপ কাৰেণ্টৰ প্ৰব্লেম হৈ আছে। কাৰেণ্টৰ প্ৰব্লেম হোৱাৰ ফলত অলপ ৱেটটো যিমান আহিব লাগিছিল সিমান অহা নাই, অলপ কমি আছে। 3-4 দিন হৈ গৈছে ৰাতি কাৰেণ্টটো নাই। ৰাতি একচুৱেলি মুৰ্গীবিলাকে ৰাতিহে দানাটো বেছি ইনটেক কৰে, দানা আৰু পানী বিশেষকৈ। দিনত বৰ বেছিকৈ নাখায়, দিনত খায় আৰু কম পৰিমাণে খায়। মানে কি কৰিলে ৰাতি যদি তোমাৰ 1 কুইণ্টেল খালে দিনত প্ৰায় 60-70 কেজিহে খাব, ইনটেক কৰিব। মানে পানীও কম খায়, খুব কম পৰিমাণে খায়, ৰাতি অধিক খায় পানীটো। এই ৰাতি কাৰেণ্টটো নোহোৱাৰ ফলত এতিয়া মোক ৱেটৰ মানে অলপ প্ৰব্লেম হৈছে। ৱেটবিলাক মানে যেনেকুৱাকৈ আহিব লাগিছিল মানে তেনেকুৱাকৈ অহা নাই। পোৱালিবিলাক ঠিকেই আছে বাৰু বাকীবিলাক, কিন্তু ৱেটটোহে অলপ কমি আছে বুলি ক'ব লাগিব। মানে কি হ'ল, এইকেইদিন কাৰেণ্টটো নোহোৱাৰ ফলত বৰ পোৱালিবিলাকৰ গ্ৰোথটো মই বৰ ভাল দেখা নাই। দেখাই দিছোঁ আপোনালোকক কেনেকুৱা কি চিটুৱেশ্যন হৈছে। পোৱালিবিলাক মোটামুটি ঠিকে আছে, কিন্তু বৰ ৱেট অহা নাই যেন লাগিছে। মানে সৰু হৈ গৈছে, মানে চিঞাকৈ পাখি আহিব ধৰিছে। আগতে পাখি ইমানকৈ নাছিল আৰু কাৰেণ্টৰ প্ৰব্লেমৰ পৰাই মানে এইবিলাক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এতিয়া আপোনালোকক দেখাইছোঁ, এইটো চাওক 200ৰ বাল্ব এটা জ্বলাই থৈছোঁ, কিমানটো পৰিমাণে জ্বলিছে। এতিয়া দিনত হৈ আছে। মই চাৰ্জাৰ লাইট এটা লগাই থৈছোঁ ইয়াত, চাৰ্জাৰ লাইটো নাই। বাকীবিলাক CFL বাল্বটো নজ্বলেই, 200ৰ বাল্বটো ইমানটোকে জ্বলিছে। বাকী CFL বাল্ব দেখাইছোঁ একেবাৰে নজ্বলেই। এইটো লাইটটো মানে চুইচ অন কৰিলেও নজ্বলাই আছে, ইমানটো পৰিমাণে ভল্টেজ হৈ আছে। থাৰ্মেলত বাৰে কমপ্লেইন কৰাৰ পিছতো থাৰ্মেলৰ মানুহে মানে বনাবলৈ অহা নাই আৰু কাৰেণ্টটো ক'ত কি হৈছে নাজানো। আৰু এটা কথা, এইটো ষ্টেণ্ডত এনেকৈ পাইপৰ লগাই ল'ব লাগে, তেতিয়া ওখ কৰিবলৈ হ'লে ভাল। পাইপটো ফুটা কৰি আপোনালোকে যদি পাইপো নকৰে তেতিয়াহ'লে বাঁহৰো দিব পাৰে। মই পাইপৰ ফুটা কৰি পাইপৰ ওপৰত উঠাই দিছোঁ ধুনীয়াকৈ। এনেকৈ ৰাখিলে ভাল আৰু পানীবিলাকো নপৰে, হিলাহিলি হৈ ষ্টেণ্ডটো ধুনীয়াকৈ সোমাই থাকে, প্ৰব্লেম নাথাকে। দেখিছে, মানে টানি ইপিনে সিপিনে নিব পাৰে। দেখিব পাৰিছে পানীবিলাক শুই আছে। আপোনালোকে ষ্টেণ্ডত লগাবলৈ পাইপৰ সলনি বাঁহৰো ব্যৱহাৰ কৰিব পাৰে। এই দেখাই দিছোঁ, বাঁহৰ আগলি কাটি লৈ ইয়াতে দুটা ফুটা কৰি ষ্টেণ্ডটো সোমাই দিব লাগে। তেতিয়া কম খৰচত কৰিব গ'লে মানে বাঁহৰে কৰিব পাৰি। পোৱালিবিলাক দেখিব পাৰিছে, চাঙৰ দেখাই দিছোঁ। দেখিছে কিমান ধুনীয়া হৈ আছে। এই চাওক, 1 কেজি 500 হ'ব লাগে আজি বডি ৱেটটো। অলপ কমেণ্ট থাকিব। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'বিলাকত চাই লাইক এটা মাৰি দিব, তেতিয়া মটিভেশ্যন পালে মানে আৰু আগলৈ আৰু ভিডিঅ' বনাবলৈ উৎসাহ জাগিব। ঠিক আছে বন্ধুসকল, ধন্যবাদ।